Everyone, so hello everyone, welcome to my channel Kankana Jover Vlogs. তো সকলোকে গুড মৰ্ণিং আৰু এতিয়া জাষ্ট শুই উঠিছোঁ মই। তো মোৰ নতুন ইউটিউব চেনেল হয়, মই নতুনকৈ খুলিছোঁ। চবৰ লগত মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ, মই ক'ত যাওঁ ক'ত নাযাওঁ দেখুৱাবলৈ। তো সেইখিনিৰ কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ, বিশেষ একো কাৰণ নাই, মোৰ ভাল লাগে আৰু মই কথা কৈ খুব বেছি ভাল পাওঁ। তো সেইটো কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ। তো এতিয়া মই শুই উঠিলোঁ, বহুত দেৰি হ'ল, টাইমটো 9:30 হ'বলৈ হ'ল। অকণমান আজি দেৰিলৈকে শুই দিলোঁ, ক'বই নোৱাৰিলোঁ। আজি আমি এফালে যাম, মই মোৰ ভাইটি আৰু এনেকৈ। তো আমি যাম আজি ঢেকীয়াখোৱা বৰ নামঘৰ। তো ভাদ মাহ সোমোৱাটো বহুত দিনেই হ'ল, যোৱা হোৱা নাই, কিবা কাৰণত সময় মিলা নাই। তো আজি যাম আমি। ভাল লাগে নাজানো, কিন্তু প্ৰতিবাৰে মই যেতিয়া ঢেকীয়াখোৱা বৰ নামঘৰ যাম বা এনেকৈ নামঘৰ যাম বুলি মনতে ভাবোঁ বা কওঁ যে আজি যাম বা কাইলৈ যাম, তো মনটো খুব ভাল লাগি যায় যে যাম, এটা ফূৰ্তি লাগে মনতে। তো আমি যাম, ওলাম। এতিয়াতো মই শুই উঠিছোঁ, ব্ৰাছো কৰা নাই, আহিয়ে ডাইৰেক্ট আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো ব্ৰাছ কৰিম, ব্ৰাছ কৰাৰ পিছত চাহ খাম, চাহ খাই অকণমান মোবাইলবিলাক পিটিকি থাকিম। তাৰপিছত লাহে লাহে গা ধুবলৈ যাম, মাৰ গালি চালি খাই। তাৰপিছত ৰেডি হ'বলৈ যাম আৰু নাজানো, মই একো মেকআপ চেকআপ নকৰোঁ, আইলাইনাৰ লিপষ্টিক লগাওঁ, ইয়েৰিংবোৰ পিন্ধোঁ, চুলিখিনি এনেকৈ মাৰি গুচি যাওঁ। তথাপিতো নাজানো মোৰ কিয় ইমান দেৰি হয়, নে মই লেজি, গম নাপাওঁ বাৰু। যি কি নহওক, মই ৰেডি হওঁতে আপোনালোকক দেখাম। তো এতিয়ালৈ বাই বাই। আৰু যিহেতু মোৰ নতুন চেনেল হয়, মোক সকলোৱে সহায় সহযোগ কৰিব, বিশেষ একো কৰিব নালাগে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব। বিশেষ একো মোক তেনেকৈ কৰিব নালাগে, এইকেইটা কাম কৰি দিব, মই বহুত হেপ্পী এইকেইটা কৰি দিলে। আৰু ইউটিউবৰ বিষয়ে মই ইমান একো নাজানো, মই যিহেতু প্ৰথম ষ্টাৰ্টিঙতে কৈ থৈছোঁ যে মই কথা ক'বলৈ খুব বেছি ভাল পাওঁ। তো চবৰ লগত চব কথা কৈ থাকিব নোৱাৰি, ধৰক চবে ভালো নাপায়। তো মই ভাবিছোঁ যে কিয়নো ইউটিউব চেনেল এটা খুলি লওঁ, তাত মই ক'ত যাওঁ, কি কৰোঁ কি নকৰোঁ, মোৰ ভাল লগা মোৰ বেয়া লগা চব শ্বেয়াৰ কৰিম। তো সেইটো কাৰণে মোৰ ইউটিউব চেনেলটো খোলা। তো আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। তো চাই থাকক মোৰ লগত মোৰ ভিডিঅ'টো। তো মই ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ। মই ওলালোঁ ধুনীয়াকৈ, অকণমান সাজি কাচি ওলালোঁ আৰু যাওঁ বুলি। মই মোৰ চব যাৱতীয় বস্তুখিনি লৈ ল'লোঁ, গামোচা ল'লোঁ, পাৰ্চটোতো সদায় লাগেই। তেনেকৈ মই বস্তুখিনি লৈ লোৱা হ'ল, চাকি তাকি চব ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া গাড়ীখন বহুত দূৰত থৈছে, এতিয়া গৈ আছোঁ আৰু টিক টিককৈ। তো গাড়ীখন মন নাযায় ইমান দূৰ খোজকাঢ়িবলৈ, তথাপিতো আৰু উপায় নাই, যিহেতু ইমান দূৰত থৈছে। তো আপোনালোকে মোৰ লগত থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। বহুত দূৰ খোজকাঢ়ি আহিলোঁ, এতিয়া গাড়ীখনৰ ওচৰ পাইছোঁহি যেন লাগিছে। পাইছোঁহি চব আমাৰ শিৱসাগৰ কি বুলি ক'ম আৰু, কেপি চাৰিআলি। মই গাড়ীখন পালোঁ, এতিয়া গাড়ীত উঠোঁ। এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া লাহে গৈ বৰ নামঘৰ পাই যাম। কি চেলফি? লাহে গৈ আছোঁ। হেডফোন আনিছিলি? অ'কে, মই আপোনালোকক দেখুৱাই দিছোঁ কোনফালেদি গৈ আছোঁ। এতিয়া আমি গৈ পাই যাম, ক'ত পাই যাম? শিৱসাগৰৰ দিখৌ দলং। মইতো যাম মোৰ লগত, আপোনালোকে গৈ থাকক।
মইদুল ইছলাম বৰা সেইটো মানে দিখৌ দলং এইটো হৈছে পকা দলং আৰু তাৰ এইটো চাইডে আছে পুৰণা দলংখন ইয়াতে এতিয়া নতুনকৈ ফেঞ্চিং লগাই দিছে যাতে ইয়াত চুইচাইড নহয় ইয়াত আমাৰ ইয়াত বহুত চুইচাইড আছে তাত তেনেকৈ ফেঞ্চিং লগাই দিছে ভাল ব্যৱস্থা লৈছে এতিয়া দলংখন আমি শেষ কৰিম ইয়াতে শেষ হৈ গ'ল এতিয়া আমি শিৱসাগৰ ঐতিহ্যমণ্ডিত ৰংঘৰ পাবলৈ হৈছে ৰংঘৰ ইয়াত লিখা আছে তাতো মই দেখুৱাই দিম এয়া হৈছে ৰংঘৰ ৰংঘৰ আপোনাৰ গোটেই বাউণ্ডাৰীটো আৰু ইয়াতে আপোনাৰ গাড়ী চাড়ী পাৰ্কিং কৰা হয় এয়া হৈছে এইফালে তলাতল ঘৰ যাব পাৰি অকণমান আগতে মই দেখাই দিম এইফালে এইফালে যায় তলাতল ঘৰ ৰাস্তা আৰু সৰু সৰু কিছুমান জেগা মই বাটত দেখাবলৈ দেখুৱাই যাম বাটত বহুত আৰু কিবা কিবি দেখাব নোৱাৰিলোঁ কাৰণ মই মোৰ অভ্যাস এটা আছে গাড়ীত উঠিলে মই শুই যাওঁ তো অকণমান শুই আহিলোঁ ইয়াতে অকণমান ৰখিবলগীয়া হ'ল সেইটো কাৰণে ইয়াৰ পৰাই আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া হৈছে মোৰ ভাইটি মোৰ নিজৰ ভাইটি এওঁৰো ইউটিউব চেনেল আছে এওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে SVR04 Vlogs শিৱসাগৰ 04 Vlogs ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো এতিয়া হ'ল আৰু অকণমান দেৰি লাগিব ক'ত পালোহি আমি আৰু অকণমান সময় লাগিব তো এতিয়া আহি আছে আমাৰ গাড়ী ড্ৰাইভাৰ গাড়ী ষ্টাৰ্ট কৰিব আহিলে ড্ৰাইভাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু এইটো গোটেইটো আপোনাৰ সেই চিকিৎসালয়ৰ এপাৰ্টমেণ্টে হয় সেইখিনি হোষ্টেল হয় এইখিনি আছে হোষ্টেল এতিয়া আপোনাৰ ৰুদ্ৰসাগৰ শিৱসাগৰৰ মানুহখিনিয়েতো গোটেইখিনিয়ে চিনি পায় আৰু ৰুদ্ৰসাগৰ বুলি ক'লে কাৰণ ৰুদ্ৰসাগৰ ৰিজৰ্টখনো আছে ইয়াতে আৰু আমি কিবা এনেই সৰু সুৰা পাৰ্টি হওক বা ফুৰিবলৈ যাওঁ বুলি ক'লে আমাৰ সাধাৰণতে ৰুদ্ৰসাগৰ ৰিজৰ্টখনৰ কথা মনত পৰে এয়া ৰাস্তাটো সৰু এটা নিৰাপদ আৰু ৰিজৰ্টখন এই মানে সৰু সৰু ঘৰৰ নিচিনা দেখা পাইছে যে সেইখিনি আপোনাৰ ইয়াতে মানে চবে নিজৰ নিজৰ কেবিন লৈ খোৱা বোৱা কৰে আৰু যদিওবা মই ৰেগুলাৰ অহা হয় মোৰ ইয়াত তথাপিও মই ভিতৰটো ভালকৈ দেখা নাই ভিতৰটোৰ বিষয়ে মই নাজানো এইখিনি আৰু আমাৰ সেউজী ধৰণী গছ গছনিয়ে ধৰা ৰাস্তাত বৰ ধুনীয়া পুৰা পানী হৈ গৈছে মাছ ধৰিবলৈ খুব ভাল হৈছে এইবিলাকত আপোনাৰ সেউজীয়া পথাৰ বুলিও ক'ব তেনেকৈ নোৱাৰি কাৰণ ইয়াতে খেতি কৰা দেখা নাই টাউনৰ পৰা বহুত দূৰত যিহেতু থাকিও ভাল লাগে ইমান নাই হুলস্থুল নাই তেনেকৈ এতিয়া আমি আহি পালোঁ ভুটীয়াপাৰ অকণমান সৰু সুৰা পাৰ্ক বুলি ক'ব নোৱাৰি আৰু আপোনাৰ এনেকৈ মূৰ্তিৰ জৰিয়তে বুজোৱা হৈছে আৰু এয়া ভুটীয়াপাৰ এয়া আমাৰ হৈছে ভাস্কৰজ্যোতি চিনেমা হল এখন ভাস্কৰজ্যোতি চিনেমা হল এয়া গেট আৰু ভিতৰৰ ফালে আপোনাৰ জোনস্কাই বুলি ক'লেও চবে চিনি পায় আৰু আমি ভুটীয়াপাৰ পাৰ কৰিলোঁ আৰু 1 ঘণ্টামান সময় লাগিব চাগে এনেকুৱা সময়ত মানে ভক্তিমূলক গানবোৰ শুনি ভাল লাগে তো আমি ঘৰৰ পৰা প্লেনিং বনাই ৰাতি অকল ভক্তিমূলক গান শুনি যাম এনেও ৰাতিপুৱা শুই উঠি আমি শুনো 1 ঘণ্টা সময় যাবলৈ ওলালে মানে কি খাবলৈ মন যায় এতিয়া তেনেকৈ অকণমান দেৰিকৈ ওলাইছোঁ আহিবলৈ দেৰি হ'ল তেওঁৰ এতিয়া কি কিবা লৈ আছে এনেকৈ ভাল নালাগে পানী বটল লৈছে তাৰ পানীটো খুব দৰকাৰী পানী নোহোৱাকৈ থাকিব নোৱাৰে এতিয়া আহি দেখিলে মোক গালি পাৰিব তো মই অফ কৰি থৈ দিম তো আমি আহি পালোহি এতিয়া ঢেকীয়াখোৱা বৰ নামঘৰৰ গেটটো যিটো ৰাস্তাৰ কাষত থকা গেটটো পালোহি তাৰপিছত আমি লাহে লাহে সোমাই যাম
লাহে লাহে সোমাই যাম নোসোমাও জোৰকে নোসোমাও লাহে লাহে সোমাই যাম নাই নাই মই লাহে লাহে সোমাই যাম বাৰু এতিয়া মই আপোনালোকক গেটখন এয়া গেটখন আমাৰ ড্ৰাইভাৰজনে বৰ অসভ্য দেই ভালকে বনাব দিয়া নাই ভিডিঅ'টো এয়া দ্বিতীয়খন গেট এতিয়া আমি দ্বিতীয়খন গেট দেখা পাইছোঁ কিন্তু এইটো প্ৰথম গেট হ'ব কাৰণ 4 লাইনৰ যিটো 4 লাইন বনিব তাত আপোনাৰ প্ৰথমখন গেট হয়তো ভাঙি যাব পাৰে মই কিছু নাজানো যিটো মই মোৰ আন্দাজৰ পৰা কৈছোঁ সেইখন দ্বিতীয়খন গেট বনাইছে আৰু এতিয়া আমি ৰাস্তাটো অলপ ভিতৰলৈ আপোনাৰ দীঘলীয়া গৈ আছোঁ এতিয়া ইয়াৰ আপোনাৰ পৰিৱেশটো বহুত ধুনীয়া গাড়ীবিলাক তালৈকে গৈ আছে আজি শনিবাৰ আজি হয়তো ইমান ভিৰ নহ'ব কিন্তু দেওবাৰ দিনটো ভিৰ হয় বহুত বেছি ভিৰ হয় গাড়ীটো বাদেই দিয়ক স্কুটিখন নিবলৈও বহুত প্ৰব্লেম হয় দেওবাৰ দিনটোত ইমান বেছি ভিৰ হয় এতিয়া আজি শনিবাৰ ৰাতিও বহুতে ছুটি টুটি পাইছে তথাপিতো চোৱাচোন কিমান ভিৰ পাওঁ আমি হয়তো খুব ধুনীয়া এটা পৰিৱেশ গাড়ীখনে হয়তো যাবলৈ নিদিয়ে তাই দিছে গাড়ীবোৰ তাৰ পৰা ঘূৰি আহিছে মই আৰু এতিয়া বাকীবোৰ ৰাস্তাটো নেদেখুৱাওঁ মই একদম আমাৰ গন্তব্যস্থান পাই তাৰপিছত দেখাম এই আমি পালোহি এতিয়া ঢেকীয়াখোৱা নামঘৰৰ মেইন গেটটো বৰনামঘৰৰ এতিয়া ভিতৰলৈ সোমাম চাৰিওফালে দোকান বহিছে চাকি জ্বলোৱা হৈ গ'ল আৰু এয়া হৈছে পুখুৰী নামঘৰৰ আপোনাৰ প্ৰাংগণত থকা বাহিৰত আপোনাৰ পিছফালে আছে এয়া পুখুৰী আগতে কেঁচা আছিলে এতিয়া পকা কৰি দিলে এনেকৈ আৰু যোৱা বছৰ যেতিয়া মই আহিছিলোঁ অকণমান বেলেগ আছিলে এতিয়া অকণমান বেলেগ হ'ল অকণমান বঢ়ালে পিছফালে অকণমান পাৰ্ক টাইপ কৰি দিলে অকণমান যাওঁ চাহত বহোঁগৈ ডোখৰ বঢ়াই দিলে অকণমান পাৰ্কৰ টাইপ কৰি দিলে গোটেই ছাইডটো ইয়াতে মানুহবিলাক বহিব পৰা হৈ আছে আৰু যেনেকৈ কলেজত বৃন্দাবন থাকে সেইটো ছাইডে অকণমান বৃন্দাবন টাইপ কৰি দিছে বান্দৰ বহুত আছে এইফালে এইখিনি মানুহবিলাকে ফটো মাৰি আছে এতিয়া ময়ো অকণমান ফটো মাৰিম ফাইনেলি আমি আহি পালোঁ জাজি ধাবা মোক ভোক লাগিছে কিবা এটা খাওঁ তো এতিয়া আমি অৰ্ডাৰ কৰিছোঁ আহিব কি খাম অঁ গাহৰি মই নাখাওঁ মোৰ ভাইটিয়ে খাব আৰু আমি হাঁহৰ মাংস খাম হাঁহৰ মাংস তেনেকৈ ঘৰত নাখায় আমি ক'ৰবাত ওলাই আহিলে মানে খাওঁ ঘৰত তেনেকৈ বনোৱা নহয় যিহেতু কোনো নাখায় তো আহি আছে খানা আহি লওক তাৰপিছত অকণমানকৈ দেখুৱাম তাৰপিছত ঘৰত লাগি যাম আহি গ'ল আমাৰ খানা ইয়াতে ৰকমৰ খানা আছে আৰু এইখিনি হৈ গ'ল আমাৰ চাটনি বটল আৰু আমাৰ যাৰ মাংসও আহি গ'ল এতিয়া দাইল আহিছে মাংস আহিছে এয়া গাহৰি এয়া আমাৰ হাঁহৰ মাংস তেনেকৈ পাহৰি গ'লে কেনেকৈ হ'ব খাই পেলালে এয়া আমি আমাৰ এতিয়া খোৱা ষ্টাৰ্ট কৰি আছোঁ খাই লওঁ দেই আমি 5:30 মানত আহি পালোহি আহি পাই দেখুৱাবলৈ নহ'ল আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি আৰু যিহেতু পিন্ধিও থাকিব নোৱাৰি তাৰপিছত অকণমান চাহ বনাই খালোঁ চাহ বনাই খাই এতিয়া আপোনালোকক অকণমান লগ পাবলৈ আহিছোঁ তো ইমানতে আমাৰ যাত্ৰা শেষ আকৌ যদি ক'ৰবাত যাওঁ আপোনালোকক দেখুৱাম তো ভিডিঅ'টো ভাল লাগিলে জনাব বাই